रबिबारखालि क'क्राझाराव बिपिएफनि मावथि जथुमा जायो। बे जथुमायाव बाहागो लादोंमोन बिपिएफनि आफादगिरि हाग्रामा महिलारि बिथाङाबो। प्रमद बर'आ बिटिसिनि चिफ जानायनि जग्यता गैया। प्रमद बर'आ एबसुनि आफादगिरि महरैनो मोजांमोन। बिटिसिखौ एबसु बायदिसो सालायगासिनो। बिटिसि सालायनायनि जग्यता गैया। बिटिसिआव फैनाय 600 कौटि रांनि 50 जौखोन्दोखौनो साप्लाइआव होदों प्रमद बर'आ। जानायखौल' सानो प्रमद बर'आ। लोगोसे बिथाङा प्रमद बर'नि हेंथायै गोबां अजदबो खालामबावो। কথা সেইটোৱে যে বিপিএফ হিচাপে কোকৰাঝাৰ জিলা এইটো খুব মজবুতেই আছে, খুব ভালে আছে। আমি পৰীক্ষাসকলৰ লগত আলোচনা কৰি পেলাই যিটো গম পাইছোঁ। আৰু এতিয়া বিপিএফ দলে আমি ৰাইজৰ মাজত সোমাই যাম, বুদ্ধিজীৱীৰ মাজত আমি সোমাই যাম, বা যিকোনো লেভেলত আমি অৰ্গেনাইজ কৰিবৰ কাৰণে বা সোমাই যাবৰ কাৰণে ৰেডি হৈছোঁ। কেলে মানে প্ৰমদ বৰয়ে আজিৰ দিনত যোৱা 17 আৰু 18 তাৰিখত যিটো এছেম্বলি হৈছিল নৱেম্বৰ মাহত, ইয়াত যিবিলাক মিছলীয়া কথা কৈছে, মানে মিছা কথা কৈছে, সেইবিলাক আমি প্ৰমদ যে সঁচাকৈ মানে মিছলীয়া মানুহ, সেইটোকে আমি প্ৰমাণ কৰিবলৈ আমি গ্ৰাউণ্ডত আমি নামি যাম। মুঠতে প্ৰমদ বড়ো হিচাপে আজি বিটিচিৰ চিফ হোৱাটো যোগ্যতা নাই। সি আপচু প্ৰেচিডেণ্ট হৈ পেলাই বড়ো জাতিৰ কাৰণে কাম কৰি থাকিলে ভাল আছে। সি মানে বিটিচিটো আপচু চলোৱাৰ নিচিনা চলাই আছে। আৰু আমি অপ'জ কৰিছোঁ প্ৰমদ বড়োৰ যিটো গাঁও গঠনৰ কথা লৈ পেলাই যিটো কাম কৰি আছে, সেইটো আমি সদায় অপ'জ কৰি যাম। আৰু 16টা ডিপাৰ্টমেণ্টটো যিহেতু দিছপুৰত আকৌ গঠাই দিছে, সেইটো আমি ছাপোৰ্ট কৰা নাই। আৰু প্ৰমদ বড়োই যিটো বিটিচিত উচ্ছেদ অভিযানৰ কথা কৈ আছে, ইভিকশ্যনৰ কথা, সেইটো আমি কেতিয়াও ছাপোৰ্ট নকৰিম। আৰু এইবিলাক কথা লৈ পেলাই আমি গাঁৱে চহৰে আমি সোমাই যাম। সঁচাকৈ আমাৰ বিটিচি বাসী ৰাইজে গাঁও গঠনটো ভাল পায়নে? সঁচাকৈ আমাৰ বিটিচি বাসী ৰাইজে 16টা ডিপাৰ্টমেণ্টটো আকৌ দিছপুৰত যে গ'ল, সেইটো ভাল পায়নে? বাসী ৰাইজে সেইটো উচ্ছেদ অভিযান যিটো ইভিকশ্যন কৰিবলৈ গৈ আছে, সেইটো আমাৰ বিটিচি বাসী ৰাইজে ভাল পায়নে? এইবিলাক কথা লৈ পেলাই আমি পাব্লিকৰ মাজত সোমাম, টাউনে চহৰে আমি মিটিং কৰিম। মুঠতে আজি প্ৰমদ বড়োয়ে যিটো ডিচিশ্যন লৈ পেলাই কাম কৰিবলৈ গৈ আছে, সেইটো একদম মানে ভাল নহয়। আৰু তেওঁক গেষ্ট হাউচৰ কথা, বডলেণ্ড গেষ্ট হাউচ কেলকাতাত এটা আছে, দিল্লীত 2টা আছে, গুৱাহাটীত 2টা আছে, শিলিগুৰিত এটা আছে, কোকৰাঝাৰত আছে। সেইবিলাক গেষ্ট হাউচত আচলতে হয় EM MCLA বা চিফ ডেপুটি চিফ অফিচাৰসকলেও থাকে। ইয়াৰ লগতে এই গেষ্ট হাউচ বনোৱাৰ আচল উদ্দেশ্যটো হ'ল দিল্লী, কেলকাতা বা শিলিগুৰিত বনোৱাৰ আচল উদ্দেশ্যটো হ'ল ইয়াৰ আমাৰ বিটিচি বাকী ৰাইজ, ছাত্ৰ ছাত্ৰী বেমাৰৰ কাৰণে যায়, এডমিশ্যনৰ কাৰণে যায়, বা বহুত কাম লৈ পেলাই যায়। এইবিলাক যাতে অলপ ৰিলিফ পায়। চব মানুহে হোটেলে থাকিব নোৱাৰে, তাৰ কাৰণেহে গেষ্ট হাউচ বনাইছোঁ। এতিয়া প্ৰমদ বড়োই সেইবিলাক গেষ্ট হাউচ চব বন্ধ, কোনো পাব্লিক থাকিব দিয়া নাই, নিজৰ ইচ্ছামতে গেষ্ট হাউচ চলাই আছে। এনেকুৱাটো কেনেকৈ হ'ব? এতিয়া আৰু চেন্নাইত আমাৰ গেষ্ট হাউচ আছে আগৰ পুৰণা, সেইটো ৰিপেয়াৰিং কৰি পেলাই চলি আছে। এইটো কি কৰি আছে? বেংগলোৰত মাটি লৈছে, সেইবিলাক বনাবহে লাগে এতিয়া নতুন গেষ্ট হাউচ। ইয়াৰ কাৰণে বাজেট ধৰিব লাগে। আৰু প্ৰমদ বড়োই কেনেকৈ কৰিব পাৰে যে বছৰত 600 কিমান বা ক্ৰ'ৰ আহিছে, ইয়াত 50% ছাপ্লাই, এইটো কেনেকৈ হ'ল? এক বছৰত যদি 100 টকা আহে, ইয়াৰ ভিতৰত 50 টকাটোৱে ছাপ্লাই দিছে, এইটো কি হ'ল? 50 টকাটোৱে ছাপ্লাই দিয়ে। এনেকুৱা হ'লে কেনেকৈ বিটিচিত কাম কৰিব? নতুন কি কাম কৰিব প্ৰমদ বড়োই? চেছ খাৱাৰ ধান্দা। আৰু সেই ওদালগুৰিত এটা ব্লকত 92টা যিটো স্কিম PNRDত, এজন মানুহে এটা দিনতে টেণ্ডাৰ, এটা দিনতে এলটমেণ্ট, এইবিলাক কেনেকৈ হ'ব পাৰে? এইবিলাক কি কাৰবাৰ? এইটোতো হিচাপত ধৰা খাব লাগে। এতিয়া ধৰিব, কিন্তু পিছত চৰকাৰে ধৰিব পাৰে। এতিয়া নধৰিলেও পিছত চৰকাৰে ধৰিব। এইবিলাক কেনেকৈ সম্ভৱ হ'ব? 92টা স্কিম, এদিনতে টেণ্ডাৰ, এদিনতে এলটমেণ্ট, আৰু এজন মানুহে, এইবিলাক কেনেকৈ সম্ভৱ হ'ব? এইবিলাক কি কাৰবাৰ? মুঠতে যিটো দেখিছোঁ মই, বিটিচিত মুঠতে শান্তি নাহিব প্ৰমদ বড়োৰ দ্বাৰা দি। সি অশান্তিহে আনি আছে, যিবিলাক কাম কৰিবলৈ গৈ আছে। আৰু NDBৰ কাৰণে যিটো ৰিহাবিলিটেশ্যনৰ
বা কেছ উইথড্ৰৱাল বা জেলৰ পৰা যিটো ওলোৱাৰ যিটো প্ৰচেষ্টা সেইটোতো নীল প্ৰমোদ বৰাই ইয়াত হাতে দিয়া নাই এতিয়ালৈকে ইমান কষ্ট পাই আছে NDP ল'ৰাসকলে খেদাৰসকলে লিডাৰসকলে জেলত আছে এতিয়াও ওলাব লাগে কেছ উইথড্ৰ কৰিব লাগে এইবিলাকতো কোনো মেনশ্যনে নাই প্ৰমোদ বৰাই এই BTCত যিটো পইচা আহিছে এইটো কেনেকৈ মই খাব পাৰোঁ এইটো কাৰণেহে প্লেনিং বনাই আছে আৰু সেইটো কাৰণে ইহঁতে ৰাতি অফিচ কৰি থাকে 10টা 11টালৈকে দিনত অফিচে নকৰে ৰাতি 9টা 10টা 11টালৈকে অফিচ কৰে এইটো প্লেনিং তাৰমানে এই BTCৰ পইচাটো কেনেকৈ খাব লাগে ইয়াত প্লেনিং কৰি থাকে এইখিনি क'क्राझारनिफ्राय गपाल प्रसाद समनि रादाब।